নমস্কাৰ গাইজ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আমাৰো ইয়াতে ভালেই, কিন্তু আমি বহুত দিনৰ পৰা ভিডিঅ' শ্বেয়াৰ কৰা নাছিলোঁ। আৰু শ্বেয়াৰ নকৰাৰ কাৰণ এটাই যে অসম আৰু ভাৰতৰ পৰা আহি থকা কৰোণাৰ বিষয়ে খবৰবোৰ ইমান ভাল নাছিল। চ' সেইকাৰণে আমাৰো মনটো ইমান এটা ভাল লাগি থকা নাছিল। যদিও আমি ইয়াত বিহু পাতিলোঁ সৰুকৈ, তাৰপিছত কিছুমান গেট টুগেডাৰো হ'ল, কিন্তু আমি সেইবিলাক ভিডিঅ' শ্বেয়াৰ কৰা নাই। তাৰপিছতে আচলতে বেয়া হৈ গ'ল। তাকে বিহুৰ পিছতে অলপ চিটুৱেশ্যন বেয়া হ'ল, কিন্তু এই কেইদিনমানৰ পৰা ঘৰৰ পৰা খবৰ পাই আছোঁ যে চিটুৱেশ্যনটো এতিয়া অলপ ভাল হৈছে আৰু আগতকৈ মানুহবিলাক অলপ হেৰি নৰ্মেল টাইপ হৈছে আৰু। চ' সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ সেই বিহুৰ সময়ত যিখিনি ভিডিঅ' বনাইছিলোঁ সেইখিনিকে সৰুকৈ শ্বেয়াৰ কৰি দিওঁ, আৰু সেইকাৰণে আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। খুব আপোনালোক সকলোৱে ভিডিঅ'টো এনজয় কৰিব ন। চ' সেইকাৰণে ভিডিঅ'টো চাওক আৰু আমাক কওক কেনেকুৱা লাগে। প্ৰথমতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু শুভ নৱবৰ্ষ। আমাৰ অকণমান দেৰিয়ে হ'ল, এণ্ড যেনেকৈ আমি কৈ থাকোঁ কি যে ইণ্ডিয়াত য'ত হ'লেও থাকিলে আমি বিহুটো পাতা হয়ে বাৰু, বা বেলেগ কিবা হ'লে বিচু হয় বা কিবাকিবি বহুত পাতা হয়, কিন্তু ইয়াত যিহেতু একো তেনেকৈ বন্ধ চন্ধ নাই, চ' আমি উইকেণ্ডৰ কাৰণে বাট চাব লগা হ'ল। এণ্ড যিহেতু আজি ছেটাৰডে, চ' আমি অকণমান মানুহখিনি লগ খাইছোঁ কিবা এটা কৰোঁ বুলি। এইফালে দেখিছে মাধুৰ্য দা আছে এণ্ড প্ৰাগদা আছে, এণ্ড আমি আজি কিবা এটা কৰিম বুলি ভাবিছোঁ নে কি কৰিম, কিবা এটা কৰিম বুলি ভাবিছোঁ। এণ্ড আমাৰ যিহেতু দেখিছে অকণমান আমি ড্ৰেছ আপ কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু পূৰাকৈ হোৱা নাই যে, কাপোৰ চাপোৰ নাই এইখিনিয়ে আৰু, পূৰাকৈ হোৱা নাই বাৰু। কিবা গামোচা, ঠিক কথা কৈছে। চ' সেইটো কাৰণে গামোচা লৈ পেলাই সংযুক্তা বাই ৰখি আছে বুলি কৈছে। ত' আমি যাওঁ, কি বা হৈ আছে ভিতৰত আয়োজনটো দেখাওঁ বাৰু। বহুত ভোক লাগিছে, ৰাতিপুৱা হৈছে ন। আমাৰ প্ৰথম কিন্তু ভিডিঅ'বিলাকৰ থাকে ভাই, মানুহবোৰ দেখোন ভোকতে সদায় ভিডিঅ' ষ্টাৰ্ট কৰে নে কি হয়, এইটো ধৰিব পৰা নাই। ৰাইজ আহি গৈছে, এইটো থুনি বিহু বলীয়া ৰাইজ। কি ধুনীয়া হৈ আছে, ইমান ধুনীয়া লাগিছে একদম। এইটো টাইপ লাগিছে ন, কি বুলি কয়, কিউকি সাজমি কবি বহুত যে হেপী বিহু দেই, সবকে মজা লাগিছে। এইটোৱে বাট আছিলে, গম পাইছে। এইটো ভাল বস্তু ৰখাই থৈছে আপুনি। কি ধুনীয়া আছে। এইটো আমাৰ অৰ্কিডৰ টেম্পলেট নে? এইটো আমাৰ অৰ্কিডৰ টেম্পলেট, মূৰত বান্ধা। বঢ়িয়া বঢ়িয়া, মোৰ পৰাই আৰম্ভ কৰি দিয়ক আৰু। হেপী বিহু। থেংক ইউ। এয়া PhD চামলিছে নে? এয়া নাচি দিছে একেবাৰে, এয়া দিছা ন একদম। টিকা ফটা হাত চাপৰি বঢ়িয়া লাগিছে। নতুন আহিছে মানুহ, বিক্ৰান্ত দা। This is how we welcome people during Bihu. Yeah, even if Obama comes, any like George Bush, whoever comes in the world, this will be the one. Why did you think of George Bush? Yeah, I forgot the Trump's name. Okay. Chaigaram. Bihu sa. Okay. So sorry, what is it? Tea. Thank you. This is tea for Trishan. I'll give. Okay. T for Trishan. I'll give the tea for Trishan. Yes. খালে খাব। এয়া তোমাৰ কাপ লোৱা। মই মানে বেছি কাকে আছে ন। আজি ৰাইজ মই কেমেৰা পিছফালে দেই একেবাৰে। নাই নাই মাজে মাজে
আৰু আচল মানুহকেইটা বিহাইণ্ড পিকচাৰ এইফালেহে আচল লাগি আছে মানুহ পেট ভৰিলে নাই আমি মানে কি কৰিছো আজি পেটটো ভৰাই লৈছো আগতে আৰু বহুত ভোক লাগিছিল আৰু এতিয়া কিন্তু আমাৰ বহুত ডাঙৰ প্লেন আমি লাৰু বনাম নাৰিকল তিল কিবাকে যোগাৰ কৰিছো আৰু তাৰপিছত পিঠা চিঠা বনোৱা কথা আছে কি বনাব চন্দ্ৰকলা লাৰু নিমকি বহুত কিবা কিবি আছে কৰ্দৈ পিঠা এভৰিৱান ইজ এক্সাইটেড এতিয়া আমি খানাটো খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছো আমি কেনেকৈ বনাওঁ এতিয়া আমাৰ বিকিৰণ দাই আজি লাৰু বনাব তিলৰ লাৰু ললাই কিবা এটা শিকাই আছে প্ৰথমটো শিকাই আছে কি হয় ক'ব নোৱাৰিছো দেই আজি this is a demonstration of how to make Assamese laru laddu আমাৰ দাদাহঁতে চাই আছে একদম ধুনীয়াকে বহি পেলাই তোর দরে নাচনি দেখি শ্রীকৃষ্ণ বাহি বজাইছিলে সাগে মোর মইনা ওই বাহি বজাইছিলে সাগে পর্বতৰ ঢেক ঢেকিয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হানে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে মনে মনে কিবা চলি আছে বুলি শুনিছো চ' সেইটো কাৰণে আমি আহিছো সিক্ৰেট পিঠা অ'কে চবেই কৈ থাকে যে ভাপত দিয়া পিঠাটো ইয়াত কেনেকৈ খাওঁ তো মই এটা ট্ৰায়েল দিছোঁ আৰু উইথ ইডলি ষ্টেণ্ড ইডলি ষ্টেণ্ডত টেকেলি পিঠা এনেকুৱা ইন'ভেশ্যন এইবোৰ PhD ষ্টুডেণ্টে পাৰিব গম পাইছে বুটৰ দালি চলি আছে মাজত কি দিছে এইটো গুড় আৰু নাৰিকল আৰু আমাৰ দাউটো কি হয় এইটো হেৰি তোমাৰ কি কয় আটাৰ গুড়ি দাউ বুলিয়ে কয় ন মানে মিক্সাৰ আৰু আটাৰ গুড়ি তাৰপিছত তোমাৰ চুজি আৰু কেইটামান চিক্ৰেট ইনগ্ৰেডিয়েণ্ট এই নকয় মানে চবেই জানে মই ভিডিঅ' এইটো বিনামতে ওলাই দিব নেকি সেইটো মই স্পেচিয়েল ৰেচিপি দিম এইটো ৰেচিপিটো মিছ কৰি আৰু এটা সেট বনিলে তুমি তাতে দেখাব পাৰা ওকে তেনেহ'লে এইটো ডাইৰেকশ্যন দিছে ফাইনেল প্ৰডাক্টটো আমাৰ ধুনীয়া লাগিছে দেই কি বনিছে এইখিনি এয়া ঘিলা পিঠা ভাজা হৈছে আৰু এইপিনে তোমাৰ চন্দ্ৰকলা এইটো ফাৰ্ষ্ট বেটছ ন আৰু আহিব বঢ়িয়া তো আজি গোটেই দিনৰ পৰিশ্ৰমৰ এই পৰিণতি ন ফল এইটো ভালেই হৈছে নাৰিকল লাৰু আছে তিলৰ লাৰু চন্দ্ৰকলা ভাপত দিয়া আৰু এইবিলাক নিমকিও বনাইছে কৰ্দৈ কি কয় এইটো কৰ্দৈ মিঠাইটো ৰেডি হোৱা নাই কিন্তু কাইলৈ হ'ব অ'কে ঠিক আছে কাইলৈ এতিয়া লাল চাহৰ লগত খাই আছে হেপী বিহু এভৰিৱান আৰু এইফালে আমাৰ গধূলি হৈছে আৰু ধুনীয়া লাইট উঠিছে আৰু তো ৰাইজ আমিতো দেখালোঁ কালি বিহুৰ কাৰণে লাৰু চাৰু গোটেইখিনি বনালোঁ লাৰু পিঠা গোটেই বনালোঁ আৰু বহুত মস্তি হ'ল আৰু আজি আমি প্লেন কৰিছোঁ আমাৰ বিহুৰ ভোজটো তো ভোজটো হ'বৰ কাৰণেতো এতিয়া মাংস মাছ চব লাগিব মাংস যোগাৰ হৈ গৈছে কিন্তু মাছৰ যোগাৰ হোৱা নাছিল তো আমি সেইকাৰণে ভাবিলোঁ যে একেলগে অকলেণ্ড ফিছ মাৰ্কেটটো দেখাই দিওঁ আমাক সাগৰৰ পৰাই উঠাম একদম সাগৰৰ পাৰতে আছে তো আমি ওলাই আহিলোঁ আৰু এতিয়া হেৰি প্ৰাগদাহঁতৰ ঘৰত যাম তাত যোৱাৰ আগতে মাছ বজাৰখন ঘূৰি যাওঁ আৰু ভাল মাছ দুটামান উঠাই লৈ যাওঁ আজি খাব লাগিব ভালছে টেঙা মাছ বনাই পেলাই হয়নে মাছে মই খাম তো বলক ফিছ মাৰ্কেটখন চাওঁ মাছল পম্পেনো আছে নেকি পম্পেনো এইটো অলপ ৰ' টাইপ আৰু মালেটটো গ্ৰে মালেটটো এইটো দেখিব লাগে মোৰ নিচিনা $8.95 per kilo. লৈছোঁ অলপ চাফা কৰি কাটিম এতিয়া ঘৰত বঢ়িয়া
খুচ আমাৰ এতিয়া মাছ কিনা হৈ গ'ল ফিছ মাৰ্কেটো দেখিলে আপোনালোকে মাছ চাছ লৈ আমি এতিয়া ওলাইছোঁ প্ৰাগদাৰ ফালে ডেভেনপোৰ্ট এয়া অকলেণ্ড হাৰ্বাৰ ব্ৰিজ আজি বতৰটো এনেই বেয়া নহয় খুলি আছে ধুনীয়া হৈ আছে আৰু আমি আহি পাই গ'লোঁ এতিয়া আমাৰ এইবিলাক লাগি গৈছে বহুত ভোক লাগিছে ৰাইজৰ অলপ অলপ খায়ে দিছে ৰখিব পৰা নাই এইখিনি কালিও দেখিছিল চাগে গুড় ন আজি গুড়টোৰ এটা মত যাবা মই গুড় খাকে আমাৰ এয়া দৈ এতিয়া প্ৰথম খাম দৈ গুড় তাৰপিছত চিৰাটো তাত আছে এইখিনি অলপ মুড়ি আৰু বাকী এইবিলাক আজি হ'ব নেকি ন তাৰপিছত আমি বাকী মাছ চাছ বনোৱা দেখাম আৰু ন এই ইটো ভৰ্তি হৈ আছে তাৰ আপুনি হাতেৰে দি দিলে হাতে দি দিলো বঢ়িয়া দৈ চিৰা হৈ গৈছে এইফালে চাহো ৰেডি হৈ আছে ন মজা মজা আৰু এইফালে এইটো আমাৰ গোসাঁইৰ কাৰণে চাগে এয়া হৈছে ফুড ৰেভেলাৰ গোসাঁইৰ কাৰণে ইমানকে এফৰ্ট দিয়ে এটা স্পেচিয়েলি খাব প্ৰাগদা আজি আপুনি কি বনাব আজি মাটন এই মাটন মোৰ ষ্টাইল মাটন হা মোৰ ষ্টাইলত মাটন আপোনাৰ ষ্টাইলত ন বঢ়িয়া বঢ়িয়া দিয়ক দি দিয়ক কেপচিকাম এই ডিছৰ এইটো যে বনাই বুজাব পাৰিছে এয়া কিনিলো জিকা জিকা টিকাও কিনিছে এটা $5 উফৰা উপায় নাই আৰু তাৰমানে $1 পাৰ হেড হৈ গ'ল কিন্তু বিহু বুলি খৰচ কৰিলো এয়া বিহু বুলিতো খৰচ কৰিবই লাগিব আৰু কিন্তু আৰু এতিয়া 200 টকা 300 টকা জিকা খাব নোৱাৰিব তাৰপৰা এটা লেৰেলা এইবিলাক কিহৰ আয়োজন হৈছে লনা এইখিনি মাছৰ মাছৰ নেকি মাছৰ তুমি বিলাহী লৈছা আলু লৈছা এই কি এইটো জিকাটো জিকাটো সেই জিকাটো প্ৰায় ইমানখন ওলালে খালি মাছৰ পিচ কেইটা বাৰু পাঁচকেইটা ভাঙা দাদাৰ মাটন কিমানখিনি হৈছে মাটন একদম বইল হৈ আছে বঢ়িয়া আমাৰ খানা বনোৱা শেষ ন দাদা ফাইনেলি মানে বিহু আমাৰ ফাইনেলি এইটো কি বুলি কয় সৰিয়হৰে মাছ বনাইছে সৰসৰী সৰচৰী টাইপৰ মাছ এইটো কি আলু এইটো হ'ল জিকা বিলাহী টেঙা মাছ মাছৰ টেঙা বঢ়িয়া আছামিজ আৰু মাছৰ টেঙা নহ'লে কেনেকে হ'ব এইটো আমাৰ নলবাৰীৰ লাবৰা এইটো আপুনি নলবৰীয়া ষ্টাইল বনাইছে ন ষ্টাইলত লাবৰা লাবৰা এইটো মাছৰ মাথা মাছৰ মাথা ড্ৰাই ফ্ৰাই মুণ্ডি এইটো আমাৰ এইটো হ'ল ৰহৰ দালি আৰু এইটো এটা আচাৰ এইটো মেংগো আচাৰ আৰু আমাৰ ভোট জলকীয়া আচাৰো আছে আৰু এইটো এইটো হ'ল আমাৰ প্ৰাগদাই বনাইছে মটন মটন আৰু আমাৰ গোলাপ জামুনো আছে দেই চিলভাৰ টিলভাৰ লগোৱা একদম গোলাপ জামুন বঢ়িয়া খানা হেভি হ'ব দেই মানে চবে একদম ৰৈ আছে আমাৰ যদিও বহুত দেৰি হৈছে যদিও but কেইটা বাজিলে What it? 4:30 বাজিলে ক'ব গ'লে এইফালে আৰু এইফালে মিছ ফুড ট্ৰেভেলাৰ নিজৰ কামত লাগিছে এইবিলাক কাঁহৰ থালি বাতি লৈ আহিছে তাতে বস্তু সজাই পেলাই এতিয়া ফটো উঠাব হেল্ল' হেপী বিহু কিবা কোৱা প্ৰিয়কোচ কি হে বিহু শেষ নেকি মোৰ পেটত ইমান খানা সোমালে কি যে মোৰ আৱাজে ওলোৱা নাই সেইটো কাৰণে মানুহবোৰে দেখাইছো বিহু আমি পেট চেট খাই পেট ফুলাই লৈ লৈছো আমি ইয়াত বিহু খেলিলো বিহু খেলিলো বিহু শেষ হৈ গ'ল ধুনীয়া কাৰ্যসূচী আছিল মটন খালো ফিছ খালো বিদায় হৈ গ'ল বহাগ বিদায় হৈ গ'ল ফাৰ্ষ্টিং আৰু মোৰতো আগৰ কথা মনত নাথাকে কিন্তু মোৰ এইটোৱে মানে বেষ্ট বিহু আৰু নিউজিলেণ্ড মানে আই ডোণ্ট ৰিমেম্বাৰ লাষ্ট টাইম এনেকুৱা ইমান লাৰু ইমান পিঠা আৰু খানা আই ডোণ্ট থিংক উই ডিড আমি কৰা নাছিলো চ' দিছ ইজ আ মেগা বিহু আৰু মানে ৰিয়েলি মেগা সুপাৰষ্টাৰ আমাৰ সুপাৰষ্টাৰ এইফালে superstar। MFR তো ৰাইজ আমাৰ মানুহবোৰতে চবৰে জইণ্ট এফৰ্ট একদম জইণ্ট এফৰ্ট আমাৰ মানুহবোৰতে এনেকুৱা ভিউ দেখিলে আপোনালোকক কেনেকুৱা লাগে বা ফটো ভিডিঅ' চাই পেলাই ক'ব কেনেকুৱা লাগে ভাল লাগিলে ক'ব কমেণ্ট চমেণ্ট দিব মিছ ফুড ৰেভেলাৰ ফলো কৰিব ফ'ল' কৰিব Like and subscribe লিংক দি দিম লাইক এণ্ড লাইক ইনষ্টাগ্ৰাম একাউণ্ট আছে এইটো ফ'ল' কৰিব আমি লিংকটো দি দিম এণ্ড ছাবস্ক্ৰাইব মানে অকলেণ্ডৰ বহুত ফেমাছ ইনষ্টাগ্ৰামাৰ হয় দেখিব ফলোৱাৰ সেইটো চাৰ্কাজম 101 আছিলে বাট ইটছ অ'কে বাই বাই দি দিওঁ ঠিক আছে বাই বাই ভাল লাগিলে দুদিন ইণ্টাৰেক্ট কৰি পেলাই এণ্ড হোপ টু মিট ইউ গাইজ নেক্সট টাইম গুড বাই 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 বাই